Hi friends, আমি এটা যাব ওলাইছো তেজপুৰ আজি তেজপুৰত যাম ঘুৰা মই মাইতুবা আৰু মাইনা আমি চাৰিওতে যাম এটা যাব ওলাইছো তেজপুৰত আজি ঘুৰাবো আৰু কত কি চাও আপোনালোকক দেখাম আপোনালোকেও ভিডিওটো চাই যাব চাইদি ঘুৰা হাই হাই এই আমি মিছামাৰী গেট পাৰ হলো আৰু আমি আহি থাকোঁতে মানে ৰাস্তাতে এডাল গছ দেখা পালো এই গছডাল চাওকচোন কেনেকুৱা মন্দিৰৰ গেটৰ নিচিনা আৰু বেলেগ ধৰণৰ আৰু আমি আহি পালো এতিয়া শোণিতপুৰ পলিটেকনিক আপোনালোকে চাই লওক এইখন আৰু আমি আহি পালো এতিয়া তেজপুৰ মেডিকেল কলেজ এইখন হ'ল তেজপুৰ মেডিকেল কলেজ বহুত ডাঙৰ আপোনালোকে চাই লওক আজি মই ফাৰ্ষ্ট দেখা পাইছোঁ আৰু আপোনালোকক কি দেখা পাওঁ গোটেইখিনি দেখাই যাম আৰু এইটো হৈছে বৰনামঘৰ তেজপুৰ এই আমি পাইছোঁ এটা লক্ষ্যস্থান তেজপুৰ এইখন হ'ল দৰং মহাবিদ্যালয় ছাত্ৰী নিবাস আৰু তাৰ ওচৰতে আছে দৰং মহাবিদ্যালয়খন আপোনালোকক দেখাই আছোঁ এইখন হ'ল দৰং মহাবিদ্যালয় দৰং কলেজ বহুত ডাঙৰ আৰু আপোনালোকে চাই লওক গোটেইখিনি আৰু আমি আহি পালোঁ এতিয়া মহাভৈৰৱ মন্দিৰ এইটো হ'ল মহাভৈৰৱ মন্দিৰ আমি ভিতৰত সোমাই লওঁ আপোনালোকক দেখাই আছোঁ মন্দিৰটো কেনেকুৱা হয় আমি ভিতৰলৈ সোমাই আহি আছোঁ এইখিনি হ'ল মেইন ভিতৰখিনি এইটো হ'ল শিৱলিংগ ইয়াতে আমি সেৱা কৰিছোঁ আৰু আমি বাহিৰলৈ ওলাই আহি আপোনালোক গোটেইখিনি দেখাম বুলি ভাবিছোঁ সেইকাৰণে আৰু আপোনালোক গোটেইখিনি দেখাই আছোঁ আপোনালোক গোটেইখিনি চাই যাব এইটো হ'ল মহাভৈৰৱ মন্দিৰটো তাৰে ওচৰে পাজৰে এয়া আছে ইফালেও মন্দিৰ আছে আৰু ইফালে এয়া এখন ফুলৰ বাগান আছে আৰু ফুল ৰুৱাই আছে ওচৰত আৰু ইফালেও এটা সৰুকৈ মন্দিৰ এটা আছে আমি মহাভৈৰৱ মন্দিৰত সেৱা কৰি আকৌ আহি আছোঁ কি ঠাই চাবলৈ কি ঠাই চাওঁ আপোনালোকক দেখাই যাম আৰু আমি আহি থাকোঁতে দেখা পালোঁ বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ এইটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভাৰ ঘৰ ইয়াতে আছিল আৰু আগতে আৰু এই শোণিতপুৰ আৰক্ষী চাউনি পাইছোঁ এই আৰু আমি এতিয়া আহি পালোঁ শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ এইটো হ'ল মন্দিৰটো শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ আমি এতিয়া আহি আছোঁ মন্দিৰটোৰ ভিতৰলৈ মন্দিৰৰ ভিতৰখিনি দেখাই যাম আপোনালোকক এয়া মন্দিৰৰ ওচৰতে আছে আৰু প্ৰতিকেইটাৰ ওচৰতে আছে এয়া দোকান ইয়াৰ পৰা বস্তু লাগিলে লৈ যাব পাৰে আৰু আপোনালোকক ভিতৰলৈ সোমাই যায় গোটেইখিনি দেখাই আছোঁ এয়া মন্দিৰৰ ওচৰত ডাঙৰ গছবিলাক আছে আৰু এয়া আমি পালোঁ আহি মন্দিৰৰ ভিতৰ আমি ভিতৰত গৈ এটা সেৱা কৰি আহিম আপোনালোক পাৰিলে ভিতৰখিনি দেখাম আৰু মন্দিৰৰ পিছফালে এয়া ইপিনে আহি পেলাই ইয়াতে মানে এখন এটা খটখটি আছে আৰু ইয়াৰ পৰা তাৰমানে ব্ৰহ্মপুত্ৰখন দেখা পাব পাৰি আৰু সেইকাৰণে এয়া খটখটি দি আমি নুমি আহি আছোঁ সেইফালে আছে ব্ৰহ্মপুত্ৰখন আপোনালোক দেখাই যাম এয়া হ'ল এইটো সেইফালে দিকে যিখন আছে এয়া চাৰ গৈ আছে আৰু সেইফালে খুৰা গৈ আছে আগত আৰু এয়া আপোনালোক দেখা পাইছেনে দূৰৰ ফালে এয়া হ'ল এইটো হ'ল ব্ৰহ্মপুত্ৰ আৰু ইয়াতে ভোমোৰাগুৰি দলংখন আপোনালোকে দেখা পাব ইয়াৰ পৰাই আৰু পাৰিলে মই বেলেগ ফালে যাই পেলাই দলংখন দেখাই দিম এয়া দলংখন দেখা পাইছেনে এইখন হ'ল ভোমোৰাগুৰি দলং এইখন আমি ব্ৰহ্মপুত্ৰ চাই আহিলোঁ এতিয়া যাম আকৌ বেলেগ চাব আমি এয়া আহিলোঁ জয় শ্ৰীৰাম মন্দিৰত মানে হনুমান মন্দিৰ আৰু এইটো মন্দিৰতো একবাৰ দেখাই লৈ আহোঁ আপোনালোকক আৰু এটা সেৱা কৰিও আহোঁ আৰু এয়া হ'ল এইটো মন্দিৰটো ভিতৰৰ পৰা আহিলোঁ আমি ভিতৰৰ পৰা আহি আপোনালোক দেখাই আছোঁ এইটো হ'ল এপিনে যাব লাগে আৰু ভিতৰত শলা দিব পাৰি ধূপ ধূনা এইগিলা দিব পাৰি আৰু আমি বাহিৰৰ পৰাই সেৱা কৰি আহিলোঁ আৰু বাহিৰত এইটো হ'ল হনুমান মূৰ্তিটো আছে আৰু এতিয়া আমি যাওঁ আৰু এতিয়া আহিলোঁ আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল ভিতৰত সোমাব নোৱাৰি আমি বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক গেট মাৰাই আছে মানে আমি বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ অলপ এয়া বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল
আৰু ইয়াৰে ওচৰতে আছে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰটো দেখা পাব পাৰি আৰু দলংখনো দেখা পাব পাৰি। আপোনালোকক কৈছিলোঁ মই ভালকৈ পাৰিলে দেখাম বুলি, এয়া মই ইয়াতে ভালকৈ দেখা পাইছোঁ, সেইকাৰণে আপোনালোকক দেখাইছোঁ। এইখন হ'ল কলীয়া ভোমোৰা দলং আৰু এইখন হ'ল তেজপুৰ মানসিক প্ৰতিষ্ঠান মানে মেণ্টেল হেল্থ। এইখন তেজপুৰ মেণ্টেল হেল্থখন। এইখন হ'ল তেজপুৰ জেলখন আৰু তাৰ ওচৰতে আছে এইখন হ'ল তেজপুৰ মহাবিদ্যালয়। আমি আহি পালোঁ এতিয়া অগ্নিগড় পাহাৰ। আমি গোটেইখিনি দেখাই আছোঁ বাৰু, চাৰিওফালে আমি দেৰি হোৱাৰ কাৰণে আৰু ভিতৰত নোসোমালোঁ। ইয়াৰ পৰা দেখাইছোঁ এইটো হ'ল গেটটো আৰু এইফালে দোকানবিলাক আছে আৰু তাৰপিছত এইফালে এইটো হ'ল জাপি বনাই থৈ দিয়া আছে আৰু সেইফালে ফুলেৰে সজাই থৈ দিয়া আছে শৰাইখন আৰু এইখন হ'ল অগ্নিগড়। চাইনবোৰ্ডখন মাৰাই আছে বাৰু, মই আপোনাক গোটেইখিনি দেখাই দিছোঁ। আমি অগ্নিগড় চাই আহি আছোঁ আৰু আমি এতিয়া বেলেগ এঠাইত যাম আৰু আমি অগ্নিগড় চাই আহি আমি মানে বহুত বছৰ হ'ল আৰু আহি পেলাই আমি ইয়াতে পিকনিক খাইছিলোঁ, মোৰ মনত আছে, সেইকাৰণে আপোনালোকক দেখাইছোঁ ঠাইখিনি। আৰু এইটো হ'ল ব্ৰহ্মপুত্ৰ। আমি যাই আছোঁ মানে গণেশ ঘাট চাব যাই আছোঁ। গণেশ ঘাটটো দেখা নাই, এয়া হ'ল বাটাৰী উদ্যান বুলি লিখাই আছে। এয়া গণেশ ঘাটৰ ওচৰত সাই বাবাৰ মন্দিৰ আছে। এয়া আমি সাই বাবাৰ মন্দিৰ পালোঁ আহি আৰু ইয়াৰ ওচৰত আছে হ'ল এইখন উদ্যানখন, মানে ইয়াত অকল শিশু আৰু মহিলাবিলাকে সোমাব পাৰি আৰু এয়া আমি আহি পালোঁ শ্ৰী গণেশ ঘাট। আমি শ্ৰী গণেশ ঘাটটো চাব আহিলোঁ। এয়া হ'ল ঘাটটো, বহুত ডাঙৰ হয়, চাওকচোন আপোনালোকে। এইটো হ'ল শ্ৰী শ্ৰী শনি মন্দিৰ। এইটো হ'ল যাত্ৰী চৰা আৰু এয়া শনি মন্দিৰটোৰ ওচৰত আছে এইটো হ'ল গণেশ মন্দিৰ, শ্ৰী শ্ৰী গণেশ মন্দিৰ। গোটেইখিনি চাই লওকচোন আপোনালোকে। আৰু এইখন হ'ল শ্ৰী শ্ৰী গণেশ মন্দিৰটোৰ মানে শ্ৰী শ্ৰী গণেশ মন্দিৰৰ গেটটো হ'ল এইটো। চাওক, এইফালে হনুমানৰ প্ৰতিমূৰ্তি আছে আৰু এইফালে হ'ল গেটটো। আৰু এইটো হ'ল ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, জিলা গ্ৰন্থাগাৰ। আৰু এইবাৰ পালোঁ আহি আমি চিত্ৰলেখা উদ্যান। এইখন চাই হেলিকপ্টাৰ মানে তাতে বনোৱাই আছে আৰু এইফালে কি ধুনীয়া ধুনীয়া ঠাইবিলাক আছে, চাওকচোন ভিতৰৰ ফালে। আৰু ভিতৰত সোমালে টিকট কাটি সোমাব লাগে, আমি টিকট কাটি সোমোৱা নাই বাৰু, আমি বাহিৰৰ পৰাই আপোনালোকক দেখাইছোঁ, ভিতৰত সোমাই নাচালোঁ বাৰু। আৰু চিত্ৰলেখা উদ্যানৰ গেটটো আপোনালোকক দেখাই আছোঁ। আৰু এইখন হ'ল চিত্ৰলেখা উদ্যানৰ গেটটো। ইয়াতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে আৰু ধুনীয়া ধুনীয়া খেলা বস্তু আছে আৰু চাব লগা বস্তু আছে। আমি ভিতৰত সোমাই নগ'লোঁ আৰু এইখন হ'ল পশ্চিম শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী। আমি খোজকাঢ়ি আহি আছোঁ। সেইফালে খুৰাহঁত গৈছে, গাড়ীত এটা ৰাখিব, আমাক মানে চাই যাব দিছে আৰু এইখন। মই আহিছোঁ, দেখাই দিওঁ একবাৰ। তামাম এনজয় পুৰা খোজকাঢ়িব দিছে আমাক। আৰু তাৰ গাড়ীত গৈ আছে পুৰা আজাদিত, মানে খুৰাৰ লগত আৰু এজন বন্ধু আহিছে, মানে হেৰি মিছনাৰী কি ছোৱালী হাইস্কুলৰ ন, মিছামাৰী ছোৱালী হাইস্কুলৰ শিক্ষক। তাৰপিছত সেনেকৈ আৰু খুৰাৰ লগো হয়। তাৰপিছত হেডমাষ্টাৰ মিছামাৰী ছোৱালী হাইস্কুলৰ হেডমাষ্টাৰ আৰু খুৰা হ'ল লগ, মানে খুৰা লগ ধৰোঁতে আহিল। তাৰপিছত সিফালে মাইতুবা আহিছে, মাইতুবাইবিলাক চাইছে বাৰু, সেইকাৰণে আৰু এইখন হ'ল আৱৰ্ত ভৱন বুলি আছে আৰু এইখন। তাৰপিছত এইফালে হ'ল এইটো ফৰেষ্ট কলনী শিৱ মন্দিৰ এইটো। আৰু আমি আহি থাকোঁতে গেটটো দেখাব পাৰিলে, সেইখন হ'ল তেজপুৰ ITI কলেজখন। এইখন
আৰু আমি এতিয়া আহিছোঁ বন সংৰক্ষণ কাৰ্যালয়লৈ মানে ইফালে বহু আগতেই যাই থাকিব পাৰি ওপৰত আগত মানে এটা ডাঙৰ শিল আছে আৰু সেই শিলটোত উঠিলে মানে গোটেই তেজপুৰখন চাব পাৰি কিন্তু আমি ইমান বাট খোজকাঢ়িব নোৱাৰিলোঁ গাড়ী আমি আধাতে ৰাখি থৈছোঁ বহুত ওখ হয় 20 কিলোমিটাৰ আৰু যাব লাগিব সেইকাৰণে আৰু আমি নগ'লোঁ আমি এইখিনিৰ পৰা আৰু আহিলোঁ ভাগৰো লাগিল আৰু এতিয়া আমি আহি আছোঁ এয়া ওপৰৰ পৰা এবাৰ তললৈ নামি আহি আছোঁ বহুত ওখ বাট আৰু আমি ফুৰি অহাৰ পিছত এয়া হোটেলত সোমালোঁ আৰু হোটেলত সোমাই চাহ খালোঁ চাহ খাই এতিয়া ঘৰত যাম আৰু আমি ঘৰ আহি পাই মাইটো বাই মেগী আনিছিল তাৰপিছত মেগী বনালে মেগী বনাই পেলাই আমি গোটেইকেইটাই খালোঁ আৰু ভিডিঅ'টো নকৰোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰোঁ গতিকে বাই বাই।